Hello everyone, welcome back to my YouTube channel. ইখন হাতেৰে সিখন হাতক চুই চাবলৈ হাহাকাৰ কৰিছোঁ আজি মই আপোনালোকৰ আগত দেখাম যে মই ক'ৰবাত জলদি যাবলৈ হ'লে 5 মিনিটৰ ভিতৰত কেনেকৈ ৰেডি হওঁ আৰু এইটো ভিডিঅ' মোৰ ফাৰ্ষ্ট টাইম মোৰ চেনেলৰ পৰা গৈ আছে আৰু মই কোনো মেকআপ আৰ্টিষ্ট বা প্ৰ' মেকআপ কৰা মানুহৰ তাত মেকআপ নকৰোঁ জাষ্ট মই নিজে যেনেদৰে ৰেডি হওঁ সেইটো আপোনালোকক দেখাম কাৰোবাৰ ভাল লাগিলে ফ'ল' কৰিব কাৰোবাৰ ভাল লাগিলে নকৰিব গতিকে মই ইয়াৰ পৰা নকওঁ যে মোৰ ভিডিঅ'টো চাই কোনোবাই ফ'ল' কৰক মোৰ টিউটৰিয়েল ভিডিঅ'ও নহয় জাষ্ট মই কেনেকৈ ৰেডি হওঁ সেইটোহে দেখাম গতিকে চাই দেখোঁ ফাৰ্ষ্ট মই মুখত মইশ্চাৰাইজাৰটো চবেই লগাই ময়ো লগাওঁ তাৰপিছতে মুখ চব চাফা তাফা কৰি কিন্তু এটা কথা কওঁ মই যেতিয়া ঠাণ্ডা দিনত ক'ৰবাত ৰেডি হৈ থাকোঁ ন মেকআপ কৰিবলগীয়া হ'লে লাইক ফাউণ্ডেশ্যন লগাবলগীয়া হ'লে মই নাৰিকল তেলহে প্ৰিফাৰ কৰোঁ নাৰিকল তেল লগাওঁ নহ'লে বহুত অইলি তেনেকুৱা কিবা লগাওঁ কিন্তু মই বেছিকৈ নাৰিকল তেলে লগাওঁ বেকগ্ৰাউণ্ডত দেউতা আহি গৈছিলে সেইটো বাদ দিয়ক চ' মই এতিয়া গৰম দিন গতিকে মই দিনত হ'লেতো দেখিছে মামা আৰ্থৰ মামা আৰ্থৰ মই ছানস্ক্ৰীণ ইউজ কৰোঁ আৰু এইটো মই বহুত ভাল পাইছোঁ এইটো একুৱা গ্ল' হাইড্ৰেটিং ছানস্ক্ৰীণ জেল হয় SPF 50 হয় মই বহুত ভাল পাইছোঁ এইটো নৰ্মেলি লগাই মই গুচি যাওঁ মানে একো তেনেকুৱা মানে কি বুলি ক'ম ক'ৰবাত চিম্পল জেগাত যাব লাগিছে একো কৰিবলৈ জাষ্ট এইটো লগাই মই গুচি যাওঁ কিন্তু এতিয়া বোলে অকণমান ক'ৰবাত যাব লাগে আৰু ভালকৈ তেতিয়া মই এইটো লগাই তাৰ ওপৰত ফাউণ্ডেশ্যন লগাওঁ গতিকে দেখাম আৰু যিহেতু মই এতিয়া সন্ধিয়া মই গৈ আছোঁ জেগাত বাৰ্থডে পাৰ্টি এটাত ঘামি লৈ দেখিছিলে মোক চব ধুই আহিছিলে চ' মই ফাৰ্ষ্টে লগাম এইটো দেখিছে দ্য মমছ কৰ নেচাৰেল ভিটামিন চি ফেচ চিৰাম ঘামিলোঁ মই উপায় নাই লগাই লওঁ এইটো অকণমান মুখত সানি লৈছোঁ ভালকৈ ডিঙবিলাকতো সানিব অকণমান ভাল চ' এতিয়া ফাউণ্ডেশ্যন মই ফিটমি এইটো ইউজ কৰোঁ নাম্বাৰটো কিমান 230 ফাউণ্ডেশ্যন নাম্বাৰ হয় এইটো SPF 22 আছে চবেই জানে আৰু ফিটমি বাট এতিয়া মই এইটো নলগাওঁ মই বেলেগ এটা বস্তু লগাম চ' মই লগাম মাই গ্লেমৰ ছুপাৰ চিৰাম BB ক্ৰীম SPF 50 আছে ইয়াতো আছে এইটো বাৰু SPF দৰকাৰ নাই আৰু দিনত হ'লে লাগে যে চ' এইটোৱে মই লগাই যাম কাৰণ এইটো বহুত এইটো দেখিছে এইটো নাই ৰ'ব এইটো চাগে দেখা পাইছে চ' এইটো বহুতে ইউজ কৰিয়ে আছে গম পায় কেনেকুৱা কি হয় যোনখিনিয়ে নাজানে বা ইউজ কৰা নাই মই কওঁ মোৰ স্কিন টোনটোৰ কাৰণেতো এইটো মই টোন মিলাই পেলাই হেৰি কৰিছিলোঁ লৈছিলোঁ মই বহুত ভাল পাইছোঁ এইটো মানে অলপ চিৰাম টাইপ হয় স্কিনটো বহুত লাইট ৱেইট হয় আৰু এইটো আৰু মানে বহুত মেকআপ কৰা টাইপ নালাগে চ' মই এইটো অকণমান লগাই যাম অকণমান লৈছোঁ অকণমান জাষ্ট এইটো মই লগাম কনচিলাৰ মই এতিয়া নলগাওঁ ইমান কথা নাই আৰু চকু ডাক চাক ইমান বাৰ্থডে পাৰ্টিত কোনেও চাই নাথাকে হয় নাই কওক এনেই ডান্সৰ মেকআপ এদিন মই ডান্সৰ মেকআপ মই দিছোঁ মোৰ ব্লগত কিন্তু মই ডান্সৰ মেকআপ এফালৰ পৰা কেনেকৈ কৰোঁ দিয়া নাই যদি কাৰোবাক লাগে জনাব যিহেতু মই বেছিকৈ মানে মই সত্ৰীয়া ডান্সাৰেই হয় মই সত্ৰীয়া মেকআপেই বেছিকৈ কৰোঁ গতিকে কাৰোবাক যদি লাগে মোক জনাব টিউটৰিয়েল নহয় জাষ্ট মই কেনেকৈ কৰোঁ দেখাম কাৰোবাৰ তেতিয়া হেল্পো হৈ যাব দেখিছে ইমান ধুনীয়া হৈ গৈছে মই মানে গ্লাছ লোৱা নাই ফোনৰ কেমেৰাটোতে চাই কৰি আছোঁ চ' অকণমান খেলি মেলিও হ'ব পাৰে
মানে এক্সট্ৰা হেৰি চাইন এটা কৰি থকা নিচিনা লাগে স্কিনটো চাওক অথনি চাওক আৰু এতিয়া চাওক গম পাইছেই চেঞ্জটো এইটো হৈ গ'ল ডান কিন্তু এতিয়া ঘামি আছো ন অকণমান কম্পেক্ট লগাই লওঁ কম্পেক্ট নলগাওঁ মই লগাম বেবি ক্ৰীম জনচন তাকো লগাম মই ব্লেণ্ডাৰ মানুহে দেৰিকৈ লগায় কিছুমানে চব কৰি মেলি কিন্তু মই এইবিলাক লগাই মেলিহে চব কৰোঁ সেইটো মোৰ হ'ল এতিয়া মই কৰিম মোৰ চকু চ' মই টিকলা প্লেটটোপা ফাৰ্ষ্ট আইব্ৰ'জ কৰিম এইটো দুটা কালাৰ এটা ব্লেক এটা ব্ৰাউন কৰিম বেছি একো নকৰোঁ জাষ্ট ফিল আপ কৰিম অঁ গ্লাছ আনিলোঁ দুটা চালোঁ হেভি চবটাইবল ভাল নালাগে হয় কেতিয়াবা একো নকৰি অকল আইব্ৰ'জটো হেভি কৰি গ'লে ভাল লাগে মই যিহেতু বাৰ্থডে খাব যাম অকণমানটোতো কিবা কিবি কৰিমেই আহি গ'ল মোৰ চকুত চ' এতিয়া আইশ্বেডো কি কৰি দেখাইছোঁ ইমান ঘামিছোঁ নহয় চ' আইশ্বেডো মই একদম নকৰোঁ এই বিউটি কালাৰ বৰ্ড বিউটি গেজেটৰ গ্লেজেট চৰি কালাৰ বৰ্ড বহুতকেইটা কালাৰ আছে বহুতকেইটাতো ইউজ কৰাই নাই মই আজিলৈকে তাৰে পৰা মই লাইট কালাৰ এটা লগাই যাম লাইটকৈ মানে লগাই যাম আৰু লাইট কালাৰ বুলি নকওঁ লাইটকৈ অকণমান লগাই যাম হোৱাইট কালাৰ এযোৰ চেলোৱাৰ গতিকে লাগেই গ'ল মেকআপটো ডাৰ্ক লিপষ্টিক লগাম মাই গ্লেমাৰ হয় যদি কাৰোবাক কিবা আৰু মই ইউজ কৰা প্ৰডাক্টবিলাকৰ কাৰোবাক কিবা লাগিলে ক'ব মই ডেছক্ৰিপশ্যন বক্সত পিছত মানে কমেণ্টত জনাব মই লিংকবিলাক দি দিম এতিয়া একো দি নিদিওঁ কাৰণ মই ইউজ কৰা প্ৰডাক্টবিলাক চবেই ইউজ কৰোঁ নৰ্মেল লাষ্টত মই লগাম একদম লাষ্টতহে লগাম এইটো NYB গ্লাছৰ আৰু অকণমান হাইলাইট
চ' এইটো মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে জনাব চ' মই এতিয়া ড্ৰেছ কৰিম ড্ৰেছ মানে কি আগতে পিন্ধিছোঁ বহুতে ব্লগত মোৰ দেখিছে সেইযোৰ চেলোৱাৰ মই পিন্ধিছোঁৱে হোৱাইট কালাৰ চ' চেলোৱাৰযোৰ পিন্ধিম ইয়েৰিংছ এযোৰ পিন্ধিম আৰু চুলিখিনি কিবা এটা কৰিম কি কৰিম নাজানো বহুত গৰম লাগিছে মেলিব দিব নোৱাৰে বান্ধিয়ে যাম কিবা এটা কৰিম গতিকে মোৰ এইটো আজি লুক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা চ' আজিলৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু এটা কথা যিমান পাৰে সিমান শ্বেয়াৰ কৰিব দেই বহুত গৰম লাগিছে মোৰ আৰু তাৰপিছত জনাব বা যদি মই ইউজ কৰা প্ৰডাক্টবিলাকৰ কিবা লাগে মই পিছত কমেণ্টত দি দিম আপোনালোকক লিংকবিলাক এতিয়া মই ডেছক্ৰিপশ্যন বক্সত একো প্ৰডাক্টৰ লিংক নিদিওঁ কাৰণ এইখিনি বস্তু নৰ্মেল চবেই ইউজ কৰে আৰু মই এনেকেই কৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আপোনালোকে এইটো মই কৰা ষ্টেপখিনি ফ'ল' কৰি মেকআপ কৰিব পাৰে যদি মোৰ মেকআপটো ভাল দেখিছে আৰু কাৰোবাক যদি সত্ৰীয়া ডান্সৰ মেকআপৰ ভিডিঅ' লাগে মোক জনাব তেতিয়া মই দেখাব পাৰিম কাৰণ আমি ডান্সৰ মেকআপ বেছিকৈ কৰি থাকোঁ না বহুত হেভি মেকআপ কৰিব লাগে চ' তেতিয়া মই এফালৰ পৰা দেখাব পাৰিম কিন্তু এনেই মই দিলেও স্কিপ কৰি দিওঁ অলপ তেতিয়া মই ভালকৈ দিম আৰু নেক্সট এটা ভ্লগ লৈ আকৌ আহি আছোঁ টিল দেন টাটা বাই বাই লাভ ইউ অল